নমস্কাৰ, মই পতন আৰু মই ৰতন। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ আজিৰ তৃতীয় খণ্ড কাহিনীটোলৈ। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু আমাক আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। ঐ পতন, তই যোৱাকালি কৈছিলি যে নীলকাকদাৰ গান গাম বুলি। নীলকাকদাৰ গান শুনিবলৈ আজি আকৌ আহিছোঁ। জল্দি গা, গাব বহুত তোৰ গান শুনিব মন আছে। নীলকাকদাৰ ৰাতিও তোৰে কথা ভাবি আছোঁ, নীলকাকদাৰ গান শুনিম বুলি। ৰতন, তই পাহৰা নাই নেকি? মইতো যোৱাকালি পাহৰি গ'লোঁ কথাটো। ঘৰ পোৱাৰ পিছত নীলাকাক কুসুম কৈলাশ ভূপেন হাজৰিকাৰ গানে গাই আছিলোঁ। গতিকে আকৌ মনত পেলাই দিলি। ৰখ ভাবিব লাগিব কোনটো গান গাব লাগিব। প্ৰেক্টিছো নকৰিলোঁ ঘৰত। তই কচোন বাৰু কোনটো গানটো গাওঁ নীলকাকদাৰ। যোৱাবাৰ বিহুত গাইছিলে যে এই বোলে ৰূপালী জোনাক সোণালী জোনাক কিবা কিবি এনেকুৱা লগা গান এটা গাইছিলে যে, অলপ চলপ মনত আছে। তথাপিতো গান চান মই নাগাওঁ যে, এই ৰূপালী জোনাকটোকে গাই দেচোন অলপ চলপ। কি পাওঁ? তই সোণালী জোনাক ৰূপালী জোনাক ক'ব ধৰিছ। যদি অহাকালি তই ক'লা জোনাক বগা জোনাক ক'ব ধৰ, তেন্তে তোৰ কি হ'ব? তই এতিয়া কোনটো গান কৈছ নীলকাকদাৰ? মোলৈ মনত কৰিবলৈ অলপ অসুবিধা হৈছে নহয়। ৰূপালী জোনাক সোণালী জোনাক এইটো কি গান হ'ব? তই হণ্ডা চিটিৰ কথা কৈছ নি বাৰু? অলপ চলপ সেনেকুৱা লাগিছে। হণ্ডা চিটি নামৰটো মই গাড়ীয়ে শুনিছোঁ। কালি বাজাজ কোম্পানী গাড়ী ওলাইছে, মহেন্দ্ৰ কোম্পানী গাড়ী ওলাইছে। এইটো হণ্ডা চিটিটো এইটো গাড়ী, এইটো কোনটো গান পালি? নীলকাকদাৰ হণ্ডা চিটি গাব পাৰে নেকি? হণ্ডা চিটিটো চলাবহে পাৰে। তই কোন দুনীয়াত আছ? হণ্ডা চিটি কাহানি বা এৰি যে থাকিলে তই শুনা নাই চাগে, সেইকাৰণে তই কৈ বাজাজ মহেন্দ্ৰৰ কথা কৈ আছ। তই এবাৰ শুনিছাচোন, হয়নে নহয় বাৰু? তই একবাৰ হ'লে শুনিছাচোন। হ'ব নহয়, নহ'বও পাৰে, তথাপিতো শুনিছাচোন। মই হ'লে ইতিমধ্যে বিশ্বাস কৰিব পৰা নাই, একেবাৰে পৰা নাই। তথাপিতো হণ্ডা চিটি ক'ৰবাত ৰিলিজ হ'ব পাৰে নেকি? হণ্ডা চিটি ক'ৰবাত ব্ৰাঞ্চে ওলাব পাৰে গাড়ীবোৰ, ক'ৰবাত ডিলাৰত। তই আকৌ ক'ৰবাত গানৰ ষ্টুডিঅ'ত হণ্ডা চিটিৰ কথা কৈ দিছ। মই হ'লে ইতিমধ্যে বিশ্বাস কৰিব পৰা নাই। তথাপিতো অলপমান গাই দেচোন, কি বাৰু কৈছ মই বুজি পোৱা নাই একেবাৰে। শুন অলপমান হ'লে গাইড চাওঁ, তই কোৱা গানটো হয়নে নহয়। কিন্তু হণ্ডা চিটি এয়া হ'ব। তই মোক কৈ থাকিব নালাগে, তই গাব ধৰ ন। কোন বিধৰ হণ্ডা চিটি হ'ব পাৰে নে বাজাজ চিটি শুনি চাওঁ। তুমি মোৰ মন কাষত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিন নৰওঁ দেখা, হণ্ডা চিটিত লৈ আনিম তোমাক, লৈ আনিম তোমাক। এই গান কৈছিলি তই? হণ্ডা চিটি ইয়াৰ বাদ নহ'ব নোৱাৰে। ৰূপালী জোনাক জোপালী জোনাক ইয়াতে চলি থাকে চবখিনি। মই এয়াই কৈছিলো, মই ক'ব পৰা নাই তই যে হণ্ডা চিটি গান থাকিব পাৰে বুলি। কিন্তু গানটো মই শুনিছো, সেইদিনাখন গাড়ীত গৈ আছিলো ফুকন চুকলৈ, এয়াই গান বজাই বজাই গৈ আছিলো আমাৰ গাড়ীত। গতিকে এয়াই গান গা দেৰি নকৰিব, সম্পূৰ্ণ গাই দে। সম্পূৰ্ণ গাই দিওঁ নে? বহুত দীঘল আছে নহয় সম্পূৰ্ণ গাবলৈ। তাকে যিমান যি পাওঁ গাই দিম আৰু নেকি? গাই দে না, কি সুধি আছ? মই তোক গানটো শুনিবলৈ মন আছে। মুঠতে গা 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 যি যেনেকৈ পাওঁ গাই দে আৰু। তুমি মোৰ মন কাষত জ্বলি থকা ৰূপালী জোনাক, ৰূপালী জোনাক। বেছি দিন নৰওঁ দেখা, হণ্ডা চিটিত লৈ আহিম তোমাক, লৈ আহিম তোমাক। ৰম ৰম বগাকৈ। ৰম ৰম বগাকৈ নহয়, ৰম ৰম ৰঙাকৈ আছিলে। মইতো সেইদিনাখন ফুকন চুকলৈ যাওঁতে গাড়ীত শুনিছো গানটো। গতিকে ৰম ৰম ৰঙাকৈ লগাই দে। ৰম ৰম ৰঙাকৈ কলা গালত, কলা দুগালত ৰম ৰম ৰঙাকৈ। ক'ৰ গান হিচাপে নীলকাকদাৰ এনেকুৱা গান গাইছে জানো? তোৰ বা হ'ব গতি লগা নাই। তোৰ গান শুনাতকৈ গুচি যোৱাই ভাল যেন পাইছো। নহ'লে নাই, যা যা যা। তোৰ নিচিনা এটাক ফ্ৰীতে গান শুনাইছো, 1 টকা পইচা নলয়, 1 পইচা নলয়। তোৰ গান শুনাইছো, তই নুশুন। যা যা যা, তোৰ নিচিনা গান শুনিব নালাগে। যা যা যা। তই এনেকুৱা গান গাওঁ বুলি জনা হ'লে মই ৰাতিপুৱাই নাহিলো আৰু, মোবাইলতে শুনি থাকিলো আৰু। কিন্তু নজনা দুখত আহিলো আৰু। যাওঁ যা, তোৰ গান নালাগে, তোৰ গান নুশুনো, মোবাইলতে চাম। থাক মই যাওঁ। ৰখচোন নাযাবি। যোৱাকালি যে ঘটনা এটা হৈ গ'ল, আমাৰ সকলোৰে মৰমৰ কিশোৰদা যে ঢুকালে যোৱাকালি। তই শুনিলি নাই কথাটো? কোন কিশোৰদা? সেই যে এক্টৰ কিশোৰদাৰ কথা কৈছ নেকি তই? যে ডান্স কৰিছিলে
ধুনীয়া ধুনীয়া গানবোৰত বহুত সোনকালে ফেমাছ হৈ গৈছিলে যে তেওঁ ঢুকালে নেকি বাৰু? অঁ, তেওঁ এক বিৰল ৰোগত আক্ৰান্ত হৈছিল আৰু ঢুকালে। সেইকাৰণে মই তাৰে দুখ লাগি আছিলে। তাকে তোক উঠনিয়ে ক'ম বুলি ভাবি আছিলোঁ, পাহৰি আছিলোঁ, কোৱাও নহ'ল। সেইকাৰণে মই নীল কাকদাৰ গান মাজে মাজে একদম গাওঁতেও পাহৰি গৈ আছোঁ। ঠিক আছে দে, ইমান দুখৰ কথা এটা শুনিলোঁ যেতিয়া মই আৰু ৰখি নাথাকোঁ, মই ঘৰলৈ যাওঁ। বহুত বেয়া লাগিছে মনটো। ঠিক আছে দে, তইও যা, ময়ো যাওঁগৈ। বহুত দুখ লাগি আছে, কি কবি। এতিয়া ময়ো যাওঁ ঘৰত, অলপ শুই থাকোঁগৈ। মনটো বেয়া, কিছু এটা কথা শুনাৰ পৰা একেবাৰে ভাল নলগা হৈছে। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তলৰ বেল বাটনটো প্ৰেছ কৰি দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পুনৰবাৰ পাবলৈ। ধন্যবাদ। সেই তই আৰু দুটা বস্তু পাহৰি গ'লি নহয়, লাইক, কমেণ্ট, এই দুটা ক'লৈ গ'ল? গতিকে গাইজ, মই পুনৰবাৰ কৈছোঁ, আমাৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ সহায় কৰক। নিতৌ নতুন নতুন ভিডিঅ' আমি দি যাবলৈ সদায় চেষ্টা কৰিম। ধন্যবাদ।